ইউথ লোকৰ এই যোনটো পশ্চিমগাঁও সমষ্টি এই ক্ষেত্ৰত আপুনি কি কয়? যোৱা 17 বছৰ হাগ্ৰামা মহিলাৰ শাসন আছিল। সেই সময়ত আমাৰ ডেকা ল'ৰা ছোৱালীবিলাক কথা ক'ব সুযোগ পোৱা নাছিলে। যিটো গণতন্ত্ৰ ছিষ্টেম, ডেমক্ৰেটিক ছিষ্টেম BTRত চলা নাছিলে। BTCৰ হাগ্ৰামা মহিলাৰ গুণ্ডাৰাজ চলিছিলে। গতিকে এই গুণ্ডাৰাজত মানুহবিলাকৰ যি কথা কোৱাৰ অধিকাৰ, যিটো সংবিধানৰ আৰ্টিকল 19 আমাক দিছে, এইটো সম্পূৰ্ণৰূপে খৰ্ব হৈছিলে। এতিয়া প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত সকলো জাতি জনগোষ্ঠীৰ মানুহ, সকলো ডেকা ল'ৰা, বিভিন্ন শ্ৰেণীৰ মানুহবিলাক নিজৰ যি আশা আকাংক্ষা এইবিলাক কথা ক'বৰ কাৰণে, নিজৰ যিবিলাক মানে জাতিৰ সমস্যা আছে, ব্যক্তিগত সমস্যা আছে, গোটেইখিনি কথা পাতিবৰ কাৰণে এটা সুযোগ পাইছে। আপুনি বা মই যে মাত্ৰ এতিয়া কথা পাতি আছো, এই সুযোগটো প্ৰমোদ বড়ো ডাঙৰীয়া BTR CM হোৱাৰ পিছত আমি পাইছো। হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আগতে মানুহবিলাক ভয় কৰিছিল। ভয় কৰাৰ কাৰণো আছে। তেখেতৰ সময়ত 2008 আৰু 12ত গোষ্ঠীগত সংঘৰ্ষ হৈছিলে। আপোনালোকৰ এই ওদালগুৰিতে মাইনৰিটি আৰু বড়োৰ মাজত সংঘাত হৈছিলে, সাংঘাতিক ধৰণৰ সংঘাত। আৰু এই সংঘাতত যিবিলাক মানে ধ্বংসযজ্ঞ চলোৱা হৈছিলে, এই ধ্বংসযজ্ঞত কৰবাত নহয় কৰবাত হাগ্ৰামা মহিলাৰ ৰাজনীতি লাভালাভ হৈছিলে। গতিকে এই গোটেইখিনি আজি যদি আমি হিষ্টৰীটো অকণমান বুটলি চাওঁ, আজি আমি শান্তি পাইছো। আজি আপোনাৰ লগত কথা পাতিব পাৰিছো। এই যে ডেকা ল'ৰা ছোৱালীবিলাক আমি 100 জন মাতি ফালে যে কথা পাতিছো, তেওঁলোকৰ পৰা আমি ছাজেশ্যন বিচাৰিছো, তেওঁলোকে ভৱিষ্যতে কি কৰিব বিচাৰিছে, BTR কেনেকৈ হোৱাটো তেওঁলোকে আশা কৰিছে, এই কথাবিলাক তেওঁলোকক আমি ক'বৰ কাৰণে সুযোগ দিছো। আৰু তেওঁলোকৰ মনৰ কথাটো কৈছে যে হাগ্ৰামা মহিলাৰ সময়ত সঁচাকৈ আমি কথা ক'ব পৰা নাছিলো। এতিয়া প্ৰমোদ বড়ো ডাঙৰীয়া খুব মানে ফ্ৰী মানুহ, তেখেতৰ লগত আমি নিজাববীয়াকৈ কথা পাতিব পাৰো, আমাৰ আশা আকাংক্ষা আমি শ্বেয়াৰ কৰিব পাৰিছো। আপোনাক মই প্ৰশ্ন কৰোঁ ছাৰ, মানে এতিয়া BTR অঞ্চলত প্ৰায়ভাগ মানে এতিয়া 4 বছৰ ৰানিঙতে মানে কৰি দেখাই আছে। তো গতিকে আকৌ যদি আগুৱাই যায়, আকৌ 5 বছৰ চান্স পায়, কেনেকৈ সলনি আনিব বুলি আপুনি কি আশাবাদী কৰে? হাগ্ৰামা মহিলাৰী লিখি ৰাখিব লাগে। আৰু BPFৰ যি কোম্পানী আছে, গতিকে হাগ্ৰামা মহিলাৰী আজি তাৰিখত গম পাইছে যে তেখেতৰ চৰকাৰ কোনোদিনা আৰু BTRত নাহে। আৰু BPF বুলি ক'লেতো হাগ্ৰামা মহিলাৰ বাদে কোনো নাই। চন্দন ব্ৰহ্ম এইকেইদিন আমাৰ UPPলত জইন হ'ব। শাম্ভা বৰগয়াৰী তেখেতে BJPৰ লগত আলোচনা কৰি আছে, BJP জইনিং কৰিব। গতিকে আগৰ যিবিলাক নেতা আছিলে, কোনোবা প্ৰবীণ কুমাৰ বড়ো, তেখেতৰ জেনেৰেল ছেক্ৰেটাৰী আছিলে, তেওঁলোকে মানে গুচি গৈছে। গোটেইখিনি মেইন যিবিলাক মেইন ষ্ট্ৰীমবোৰ নেতা আছিলে, তেওঁলোকে এতিয়া BPFত নাই। গতিকে হাগ্ৰামা মহিলাৰ অকলে কিবা এটা শাসন চলাব পাৰিব বা চৰকাৰত আহিব বুলি এইটো মানে সম্ভৱ নহয়। এতিয়া আপুনি যিটো কথাটো সুধিছে, ডেভেলপমেণ্টৰ কথাটো, হাগ্ৰামা মহিলাৰ সময়ত কি হৈছিলে? মাৰা কাটাহে হৈছিলে। জাতি জনগোষ্ঠীৰ মাজত মানে ভেদাভেদ সৃষ্টি হৈছিলে। অবৰ সংগঠন জন্ম হৈছিলে, ডেইজি মেলা পাতিছিলে, জুৱা পাতিছিলে। সেই সময়ত মানে ড্ৰাগছৰ সৰবৰাহ হৈছিলে, মানুহবিলাক কাঠ বাটাম চুৰি কৰিছিলে, ডেকা ল'ৰা ছোৱালীবিলাক মিছলিড হৈছিলে সেই সময়ত। আজি এই গোটেইখিনি কথা যদি আমি চাওঁ, BTRৰ সবচে ডাঙৰ ইছ্যুটো আছিলে শান্তি। মানুহবিলাক কেনেকৈ শান্তিত থাকিব পাৰে, ইজনে সিজনৰ লগত মাত মাতিব পৰা, নিজৰ কথাবিলাক মানে নিজৰ সুখ দুখবিলাক শ্বেয়াৰ কৰিব পৰা, সেইটো ডাঙৰ কথা আছিলে। আজি ভেৰগাঁৱৰ মানুহ ওদালগুৰি আহিব ভয় কৰিছিলে। কোকৰাঝাৰতো কথাই নাই। 7টা বজাৰ পিছত কোকৰাঝাৰ সম্পূৰ্ণ বন্ধ হৈছিলে। আজি আপুনি চাওক, ৰাতি 1টা-2টা মানুহ তাতে লগ পাব। আজি BTC ছেক্ৰেটাৰীৰ সন্মুখত আপুনি চেল্ফি মাৰিবলৈ যায় মানুহবিলাক। ডেট মিনছ ইয়াতে শান্তি আহিছে, এটা পৰিৱেশ আহিছে। যেতিয়া শান্তি পৰিৱেশ থাকিব, সেই শান্তি পৰিৱেশত মানুহবিলাক বিজনেছ কৰিব পাৰিব, কোৱালিটি এডুকেশ্যন ল'ব পাৰিব, হিউমেন ৰিচোৰ্চ মানে সৃষ্টি কৰিব পাৰিব। কিন্তু এই 17 বছৰ সময়ত অনলি হাগ্ৰামা মহিলাৰ ছাপ্লাই আৰু গুণ্ডাৰাজ চলিছিলে। গতিকে ইয়াৰ পৰা মানুহবিলাক পৰিত্ৰাণ পাইছে। আৰু এই কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়াক যিমান দিনলৈকে প্ৰমোদ বড়ো ডাঙৰীয়া জীয়াই থাকে, সিমান দিনলৈকে BTR চিফ হোৱাটো BTRবাসী ৰাইজে বিচাৰি আছে। বিজেপি চৰকাৰে যেতিয়া আমাক BTR সোমাৰ পিছত পাব্লিকৰ কৈ আছে হাগ্ৰামা চৰকাৰে মানে এইটো বেলেগৰ আন্দাৰত থাকি পেলাই কাম কৰি আছে। নাই। এলায়েন্স আগত কাৰ লগত আছিলে আপোনালোকে চাব। এতিয়া ক'লে নহ'ব নহয়। তেওঁলোকে নেশ্যনেল পাৰ্টি, আচলতে হাগ্ৰামা মহিলাৰ কথাটো এইটোৱে যে তেওঁ আচলতে গণতন্ত্ৰ বস্তুটো বুজি নাপায়। আজি সংবিধানত লিখা আছে নেকি যে BJP বা কংগ্ৰেছ ইয়াতে সোমাব নোৱাৰে বুলি পালে? ইণ্ডিয়াৰ যিকোনো জেগাতে তেওঁলোকে পলিটিকেল পাৰ্টিৰ এক্টিভিটিজ কৰিব পাৰে। সেইটো এণ্টি বা সংবিধান বিৰোধী হ'ব নালাগে বা দেশ বিৰোধী হ'ব নালাগে, সেইটোৱেতো কথা। এতিয়া UPPL জন্ম হোৱা কিমান দিন হৈছে? ইয়াৰ আগতে দেখোন হাগ্ৰামা মহিলাৰে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যেতিয়া চিফ মিনিষ্টাৰ আছিলে অসমৰ, সেই সময়ত এলায়েন্সত আছিলে তেওঁলোকে। এতিয়া আমি এলায়েন্স কৰাৰ কাৰণে তেওঁলোকে ক'লে হ'ব নেকি আমাক মানে BJPত সোমাইছে বুলি ক'লে?
আজি শান্তিৰ কাৰণে বিজেপি আৰু ইউ পি বিলক বিটিআৰবাসীয়ে আকলিয়াই লৈছে। এইটো বৰ ডাঙৰ কথা। চবেই বিচাৰিছিল যে বিটিআৰৰ যিটো ধ্বংসযজ্ঞ চলি আছে ইয়াৰ পৰা মানুহবিলাক পৰিত্ৰাণ পাব লাগে। গতিকে হাগ্ৰামা মহিলাৰ এইকাৰণে ৰাইজে উফৰাই পেলাইছে। আজি বিজেপি ইয়াতে এলায়েন্স থকাৰ কাৰণে চিফ মিনিষ্টাৰ হাতৰ যিটো হোম ডিপাৰ্টমেণ্টত থাকে ইয়াতে কোনো অশান্তিৰ সৃষ্টি হ'বলৈ দিয়া নাই। আপোনালোকে পাইছে নেকি যে মুছলিম আৰু বড়োৰ মাজত আকবাৰ যুদ্ধ হ'ল, আদিবাসী মানে কোনোবা গৈ ফালে গুলীয়াই মাৰিছে। ডাঙৰ কথাটো এইটোৱে আছিলে, যেতিয়া আমাৰ ইয়াতে সশস্ত্ৰ সংগ্ৰাম চলি আছিলে সেই সময়ত কিছুমান মানুহ ইয়াতে টাৰ্গেট হৈছিলে আৰু পলিটিকেলি মটিভেটেড কিছুমান মানে প্ৰপগেণ্ডা থাকে। এতিয়া আপোনালোকে চাব ABMSৰ প্ৰাক্তন সভাপতি লফিকুল ইছলাম কাৰ সময়ত হত্যা হৈছিলে কোকৰাঝাৰৰ মাজমজিয়াত। এজন ছাত্ৰ সংগঠনৰ নেতাক যদি দিন দুপৰত গুলীয়াই মাৰিব পাৰে তাতকৈ ডাঙৰ কথা কি হ'ব পাৰে। তেওঁতো কোনোবা উগ্ৰপন্থী সংগঠনৰ নেতা নাছিলে, তেওঁ আছিলে ছাত্ৰ সংগঠনৰ, ছাত্ৰৰ কাৰণে কাম কৰিছিলে, ৰাইজৰ কাৰণে কাম কৰিছিলে। কিন্তু সেইটো হজম হোৱা নাছিলে সেই সময়ত যিবিলাক শাসন কৰি আছিলে। বিজেপি কোনোবা আনিছে আনা এইটো ডাঙৰ কথা নহয়, ভাৰতৰ সংবিধানে এইটো মানে শক্তিটো দিছে। আপুনি ইচ্ছা কৰিলে কালি পলিটিকেল পাৰ্টি কৰিব পাৰিব। আপুনি সাংবাদিক, আজি সাংবাদিক, অহাকালি আপুনি বোলে ভাবে এটা ছাত্ৰ সংগঠনে খুলি দিওঁ, অহাকালি এটা ৰাজনীতি সংগঠনে খুলি দিওঁ, অহাকালি এটা NGO চলাই পেলাই মানে ৰাইজক সহায় কৰোঁ। আপোনাৰ এইটো অপশ্যন আছে। এইটো কোনোবা হাগ্ৰামা মহিলাৰে ক'লে নহ'ব যে কোনোবা আমাক চলাইছে। কাৰো কাক চলোৱাৰ অধিকাৰ এনেকে নাথাকে। মানুহ যেতিয়া শিক্ষিত হ'ব, ডেমক্ৰেটিক চিষ্টেমটো ভালদৰে চলিব, তেতিয়া আপোনাৰ মানে চব ঠিক হৈ যাব।